টিং টং একদম এটা সন্ধিয়াকৈ মাৰ ঘৰ ওলালোগৈ। গৈ বোলে ভাই বোৱাৰীয়ে বা লাচি খাবা? আচ্ছা ঠিক আছে, কিয়নো নাখাম, আৰু কেনেকৈ বনাই তাকো চাম। তাৰ পাছত গৈ দেখিলোঁ দৈৰ পানীখিনি সচৰাচৰ আমি যিখিনি পেলাই দিওঁ সেইখিনি লৈ ধুনীয়াকৈ তাত অকণমান দৈৰ মাখন ল'লে। তাৰ পাছতে কেইটামান ইলাচি তাই ধুনীয়াকৈ ফালি ফালি দি দিলে। ইলাচিখিনি দিয়াৰ লগে লগে আৰু তাত দিলে কেইটামান ক'লা খিচমিচ আৰু সোৱাদ অনুযায়ী চেনিও দি দিলে। তাৰপাছত গোটেইখিনি মিহি হ'বলৈ বুলি মিক্সিত দি দিলে আৰু মিক্সিত ধুনীয়াকৈ গুড়ি হৈ গ'ল। এয়া ধুনীয়াকৈ মিহি হৈ গ'ল। তাৰ পাছতে এগিলাচ বাকী মোৰ মানুহজনলৈ বুলি প্ৰথম আগবঢ়ালোঁ, কাৰণ তেখেতে বেয়া লাগিলে বেয়া বুলিয়ে কয় আৰু ভাল লাগিলে ভাল বুলিয়ে কয়। তাৰ পাছতে লাচিখিনিৰ ওপৰত অকণমান ড্ৰাই ফ্ৰুইটছ দিয়া হ'ল আৰু ধুনীয়াকৈ সজাই মেলি তেখেতৰ ওচৰলৈ লৈ গ'ল। তাৰপাছত লৈ যোৱাৰ পাছতেই তেখেতৰে একদম প্ৰথম এঢোক মাৰিয়ে দেখোন বৰ ধুনীয়া এটা হাঁহি মাৰিছে। আচ্ছা ঠিক আছে, কোনোমতে মানে খাই ভাল লাগিছে চাগে। তাৰ পাছতে ময়ো অকণ খাই চালোঁ, সঁচাকৈ ভাল লাগিলে। খায়ে দেখোন তেখেতৰ আঙুলি ভাজ লাগি গ'ল, মানে মজা হৈছে। এনেকৈয়ে বনালে লাচি আৰু ময়ো চালোঁ, আপোনালোকৰো কেনেকুৱা লাগিল ক'ব। কেতিয়াবা বনায়ো খাই চাব। আজিলৈ ইমানে মোৰ ভিডিঅ'টো। কেনেকুৱা লাগিল ভিডিঅ'টো লাহেকৈ কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।